बयबो आखाइ खबनानै बरायनांगौ फैबा हात सापरि দিব লাগে সবে হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হেমন্ত বিশ্ব শর্মা জিন্দাবাদ হেমন্ত বিশ্ব শর্মা জিন্দাবাদ UPPL जिंदाबाद BJP जिंदाबाद BJP जिंदाबाद हेमंत विश्व शर्मा जिंदाबाद हेमंत विश्व शर्मा जिंदाबाद हेमंत विश्व शर्मा वेलकम हेमंत विश्व शर्मा वेलकम BJP long live UPPL long live UPPL long live हेमंत विश्व शर्मा वेलकम हेमंत विश्व शर्मा वेलकम हेमंत विश्व शर्मा जिंदाबाद हेमंत विश्व शर्मा जिंदाबाद हेमंत विश्व शर्मा वेलकम हेमंत विश्व शर्मा वेलकम हेमंत विश्व शर्मा जिंदाबाद हेमंत विश्व शर्मा जिंदाबाद हेमंत विश्व शर्मा वेलकम हेमंत विश्व शर्मा वेलकम मार्च पर लौट आया हेमंत विश्व शर्मा है कि आप बोडो टेरिटोरियल काउंसिल विकास और विश्वास के नए प्रतिमान स्थापित करेगी
বহু অপেক্ষাৰ পিছত আজি দিনটোজোৰা কাৰ্যসূচী লৈ আমি নমিনেশ্যনক লৈ পেলাই আজি সভাখন আয়োজন কৰা হৈছিল। ইয়াত অসমৰ বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী তেখেত ছাৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। আজিৰ সভাত প্ৰথমে তেখেতৰ ইউপিপিএল তৰফৰ পৰা আৰণাই এখন ফুলাম গামছা আৰু ফুলৰ থোপাৰে আদৰণ জনাব বিচাৰিছোঁ। তেখেতক খন্তেক সময় থিয় দি নিজৰ চিনাকি কৰাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত ভাষা মহিলা কোষৰ পৰা আদৰণি জনাব বিচাৰিছে। তেওঁলোকক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইখন সভাত উপস্থিত হৈছে MP দিলেশ শইকীয়া ডাঙৰীয়া। তেখেতক নিজৰ চিনাকি ল'বৰ কাৰণে অনুৰোধ জনালোঁ। MLA অশোক সিংগাল তেখেতক নিজৰ চিনাকি ল'বৰ কাৰণে অনুৰোধ জনালোঁ। মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি ডায়মণ্ড ফিল্ডত। আৰু ডায়মণ্ড ফিল্ডত UPPL আৰু বিজেপিৰ যি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ উদ্দেশ্যে যি বিধানসভাত যি আজি ওদালগুৰি জিলাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত ক্ৰমে পানেৰী সমষ্টি, ওদালগুৰি সমষ্টি আৰু মাজবাট সমষ্টিৰ ক্ৰমে বিশ্বজিৎ দৈমাৰী, গোবিন্দ বসুমতাৰী আৰু ৰতেন্দ্ৰ দৈমাৰীয়ে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু ইতিমধ্যে আহি উপস্থিত হৈছে ওদালগুৰি ডায়মণ্ড ফিল্ডৰ মঞ্চত আহি উপস্থিত হৈছে সি অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে ইয়াত যি উপস্থিত ৰাইজ আছে, উপস্থিত ৰাইজে ইতিমধ্যে ভিৰ কৰিছেহি। আৰু এয়া হিমন্ত বিশ্ব শৰ্মা আহি নিৰ্বাচনী ভাষণ প্ৰদান কৰিব। বহু সময় ৰখাৰ পিছত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা আহি পাইছে, নিৰ্বাচনী ভাষণ প্ৰদান কৰিব। ইয়াত যুটীয়াভাৱে বিজেপি আৰু UPPLৰ যি বিধানসভা নিৰ্বাচনৰ যি প্ৰচাৰ, ইয়াত ব্যাপক প্ৰচাৰ চলিছে। আৰু নিৰ্বাচনী ভাষণ ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আহি উপস্থিত হৈছেহি। ইনচাইড ইন ৰিপৰ্ট আৰিফুল ইছলাম। আমাৰ আজিৰ সভাত আমাৰ মাজত উপস্থিত BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট UPPL আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, আই মাতৃসকল, যুৱক যুৱতীসকল আৰু মোৰ অতিকে মৰমৰ জ্যেষ্ঠজন আৰু বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আমি ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দলে লগ লাগি ওদালগুৰি সমষ্টিৰ বাবে গোবিন্দ বসুমতাৰী আৰু পানেৰী সমষ্টিৰ বাবে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। পোনপ্ৰথমে মই দুয়োগৰাকী প্ৰাৰ্থীলৈ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে যোৱা মাত্ৰ কেইদিনমান আগতে আমি BTCত এখন চৰকাৰ গঠন কৰিছোঁ। মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰত আমি ইতিমধ্যেই UPPL আৰু বিজেপি দলে লগ লাগি এখন চৰকাৰ আমি গঠন কৰিছোঁ। কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ চলি আছে। এতিয়া দিছপুৰতো আমি আকৌ এবাৰ বিজেপি আৰু UPPL দলে লগ লাগি আকৌ এখন আমি চৰকাৰ গঠন কৰিবৰ বাবে আমি সাজু হৈছোঁ।
আমাৰ এতিয়া আমাৰ যি ৰেল আছে, ৰেলৰ আগত মোদী ডাঙৰীয়াৰ ইঞ্জিন লাগি আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইঞ্জিন লাগি আছে। এতিয়া দিছপুৰতো আমি বিজেপি আৰু UPPLৰ ইঞ্জিন লগাই দিব লাগে, যাতে একদম 120 স্পীডত গাড়ী দৌৰি থাকে, হয়নে নহয়? আপোনালোকক মই অনুৰোধ কৰিম যে আজি অসমত কাৰো সন্দেহ নাই যে বিজেপি, UPPL আৰু AGP দলে লগ লাগি চৰকাৰ গঠন কৰিবই, তাত আৰু কোনো সন্দেহ নাই। এই কথা অসমৰ সকলো মানুহে জানে। আমাৰ BTR অঞ্চলত আজি আমাৰ প্ৰথমবাৰৰ বাবে বিজেপি আৰু UPPLৰ দলৰ চৰকাৰ হোৱাৰ লগে লগে আজি মানুহৰ মনত এটা নতুন আশাৰ সঞ্চাৰ হৈছে। মাত্ৰ 2 মাহ চৰকাৰ হোৱাৰ ভিতৰতে ওদালগুৰিত আমি এখন কলেজ আৰু এখন ইঞ্জিনিয়াৰিং কলেজৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিলো। ইতিমধ্যে আমি সিদ্ধান্ত লৈছো যে কোকৰাঝাৰত যি আমাৰ বডোলেণ্ড ইউনিভাৰ্চিটি আছে, তাৰো এটা ইউনিট বা তাৰো এটা কেম্পাছ আমি ওদালগুৰিত খুলিবৰ বাবে ইতিমধ্যে আমি সিদ্ধান্ত লৈছো। অৰ্থাৎ 2 মাহ চৰকাৰ চলোতেই আজি আমি ইয়াতে ইঞ্জিনিয়াৰিং কলেজ, ইউনিভাৰ্চিটি, জেনেৰেল কলেজ, ৰাস্তা ঘাট আজি আমি বহুখিনি আগুৱাই যাব পাৰিছো। আজি যদি আমাৰ এই চৰকাৰখন দিল্লীত যদি মোদী ডাঙৰীয়াৰ চৰকাৰ, দিছপুৰত যদি বিজেপিৰ চৰকাৰ আৰু আমাৰ যদি কোকৰাঝাৰতো BTRত যদি UPPLৰ চৰকাৰ, 3খন চৰকাৰ যদি একেলগে থাকে, আমাৰ চৌদিশে উন্নয়ন আৰু বিকাশৰ এটা আমি নতুন ৰাস্তা নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম। যোৱা কেইদিনমান আগতে মই ওদালগুৰিলৈ আহিছিলো। আজি প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত BTC অঞ্চলত, BTR অঞ্চলত সকলো জাতি জনগোষ্ঠীলৈ মাটিৰ পট্টা দিয়াৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিব পাৰিছো। আজি ইমান দিনে মানুহে যি নিজৰ মাটি বাৰীখিনি ৰেজিষ্টাৰ কৰোঁতে যি কষ্ট পাই আছিল, সেই কষ্ট দূৰীকৰণৰ বাবে এতিয়া ওদালগুৰিতে যাতে মাটি বাৰীৰ কাম কাজ হ'ব পাৰে, কোকৰাঝাৰত নগৈ ওদালগুৰি DC অফিচতে যাতে আমাৰ মাটি বাৰীৰ কাম হ'ব পাৰে, তাৰ বাবেও ইতিমধ্যে আমি ব্যৱস্থা হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, আজি BTRত প্ৰমোদ বড়ো ডাঙৰীয়াই বহুত আশাৰে এখন চৰকাৰ গঠন কৰিছে। BTR চুক্তিৰ ৰূপায়ণে হওক, সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰাই হওক বা আমাৰ এই BTR অঞ্চললৈ উন্নয়নৰ গংগা নমাই আনিবৰ বাবে আজি আমি এখন চৰকাৰ গঠন কৰিছিলো। আজি যেতিয়া কোকৰাঝাৰৰ লগে লগে দিছপুৰতো UPPLৰ মন্ত্ৰী, UPPLৰ MLA মন্ত্ৰী হ'ব, আপোনালোকে চিন্তা কৰক আমি কিমান দূৰ আগুৱাই যাব পাৰিম। এই কথা আপোনালোকে চিন্তা কৰক। আজি ৰাইজক মই অনুৰোধ কৰিম, মই BPF দলৰ কথা আজি ক'ব খোজা নাই। আজিকালি এটা হাগ্ৰামা মহিলাৰী য'তে যায় বেছিকৈ প্ৰমোদ বড়ো মোক দিলীপ শইকীয়া গালি পাৰি থাকে। আমি কৈছো গালি পাৰক, এটা ফুটবলত পামে নাই, যিমান দূৰ মাৰে মাৰক, ফুটবল যাব জানো? আজি ফুটবলত পাম নাথাকিলে ফুটবল আগুৱাব জানো? আমি সেইকাৰণে পাম নোহোৱা ফুটবলৰ কথা বেছি নাপাতো। কাৰণ যেতিয়া আপোনালোকে জানে যে ফেটি খাপত বিষ থাকে, ধোৰা খাপত বিষ নাথাকে, গতিকে ধোৰা খাপৰ ফুচফুচনি বেছি হৈ থাকে, হয়নে নহয়? এতিয়া আগতে কোকৰাঝাৰত চৰকাৰ আছিলে, লাখ বুলিলৈ মানুহৰ ওপৰত অত্যাচাৰ কৰিব পাৰিছিল, এতিয়াতো আৰু এইবিলাক নহব। এতিয়া সকলো জাতি জনগোষ্ঠীয়ে মিলি আমি একেলগে কাম কৰিম, একেলগে মিলি জুলি থাকিম আৰু এই BTR অঞ্চলত ভাৰতৰ ভিতৰতে আটাইতকৈ উন্নতশীল অঞ্চললৈ আমি ৰূপান্তৰিত কৰিম। ইতিমধ্যে খুব কম দিনৰ ভিতৰতে BTRত থকা বহুতো দুৰ্নীতি
আমাৰ বিটিচিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ধৰাত পেলাবলৈ আমি সক্ষম হৈছো। ৰাইজে যাতে নিয়মীয়াকৈ চৰকাৰী আঁচনিবিলাক পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা হাতত লৈছো। আজি আপোনালোকে দেখিছে অসমত বিজেপি চৰকাৰ যেতিয়াৰ পৰা আমি হৈছে ৰাইজৰ বাবে আমি এটা এটাকৈ চৰকাৰী আঁচনিবিলাক ৰূপায়ণ কৰি গৈ আছো। বিনামূলীয়া নামভৰ্তিয়ে কওক, অটল অমৃত অভিযানেই হওক, আয়ুষ্মান ভাৰতেই হওক, আজি ৰাস্তা ঘাট স্কুল কলেজ আমি এনেকুৱা এটা ক্ষেত্ৰ নাই য'ত আমি কাম কৰিব পৰা নাই। এতিয়া আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কংগ্ৰেছৰ লগত হাত মিলাইছে। মই তেওঁক ক'ব খোজো যে কংগ্ৰেছ দল এতিয়া ক'ত আছে? কংগ্ৰেছ দল উত্তৰ প্ৰদেশত আছে, কংগ্ৰেছ দল বিহাৰত আছে নে কংগ্ৰেছ দল কোনটো ৰাজ্যত আছে? কংগ্ৰেছ দলৰ অৱস্থা এতিয়া কেনেকুৱা? পুৰণা 500 টকা নোট লৈ গ'লে দোকানীয়ে গেলামালত মাল দিব নেকি? ক'ব পুৰণা নোট নচলে। তেনেকে কংগ্ৰেছো নচলে আৰু নচলা পাৰ্টিৰ লগত এতিয়া তেওঁ গৈ লগ লাগিছে। মই জানো জিৰো আৰু জিৰো লগ লাগিলেতো জিৰোৱে হ'ব, এক হ'ব পাৰে নেকি কওকচোন? শূন্য আৰু শূন্য লগ লাগিলে কি হ'ব? ডাঙৰ ৰসগোল্লা হ'ব। উৰাণত যে আগত ৰসগোল্লা আছিলে ৰসগোল্লা হ'ব, হয় নে নহয়? আজি বিটিচিক বিটিআৰক তেওঁলোকে অশান্ত কৰিব খোজে। তেওঁলোকে জানে যে বিজেপি প্ৰমোদ বড়ো, নৰেন্দ্ৰ মোদী যেতিয়া দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰত UPPL, দিছপুৰত বিজেপি UPPL আৰু দিল্লীত যেতিয়া বিজেপি থাকিব এই অঞ্চলত কোনেও ধৰি ৰাখিব নোৱাৰে। এই অঞ্চল আগুৱাই যাব, এই কথা তেওঁলোকে জানে। তেওঁলোকে জানে যে প্ৰমোদ বড়োৱে যদি ভাল কৰি আৰু 5 বছৰ কাম কৰিব পাৰে আমাৰ পাত্তা চাপ হৈ যাব, আমি আৰু কেতিয়াও ৰাজনীতি কৰিব নোৱাৰো। সেইকাৰণে তেওঁলোকে প্ৰথম দিনৰ পৰাই কেনেকে প্ৰমোদ বড়োক কষ্ট দিব পাৰে, কেনেকে বিজেপিক কষ্ট দিব পাৰে তেওঁলোকে প্ৰথম দিনাৰ পৰাই চেষ্টা কৰিলে। কিন্তু তেওঁলোকৰ চেষ্টা আমি বিফল কৰি দিলো। আমি তেওঁলোকক সফল হ'ব দিব আমি নিদিলো। আজি আমাক কিমান চেষ্টা কৰিছিল যে কোকৰাঝাৰত যাতে বিজেপি UPPLৰ চৰকাৰ নহয়। কিন্তু আজি আমাৰ বাবে সৌভাগ্য যে প্ৰমোদ বড়ো চিফ হ'ল, গোবিন্দ বসুমতাৰীও ডেপুটি চিফ হ'ল। এতিয়া মই গোবিন্দ দাক ক'লো যে গোবিন্দ দা এতিয়া ডাঙৰ প্ৰমোচন ল'ব লাগে, সৰু প্ৰমোচন ল'ব নালাগে, ডাঙৰ প্ৰমোচন ল'ব লাগে। আৰু তেখেতক বিজেপিয়ে অনুৰোধ কৰিলে, UPPLে অনুৰোধ কৰিলে যে আপুনি আমাৰ MLA হওক, আগলৈ গৈ আপুনি মন্ত্ৰী হওক, যাতে আপুনি আমাৰ এই সমগ্ৰ ওদালগুৰি জিলাখনক বিকাশৰ পথেৰে আগুৱাই লৈ যাব পাৰে। মই আশা কৰিম আপোনালোক সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে গোবিন্দ বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে। আপোনালোকে চিন্তা কৰিব, কিন্তু পানেৰী গৈ পালে কিন্তু পদুম, ঠিক আছে, টংলা গৈ পালে পদুম, ওদালগুৰিত ট্ৰেক্টৰ, ঠিক আছে। গতিকে তাতে আকৌ ট্ৰেক্টৰ বিচাৰি থাকিলে নাপাব, তাতে পদুম পাব, ঠিক আছে। আকৌ ইয়াতে পদুমক ভোট দিয়া মানুহবিলাকে পদুম বিচাৰিলে নাপাব, ট্ৰেক্টৰ পাব। কাৰণ পদুম আৰু ট্ৰেক্টৰ লগ লাগিলেহে বিটিচিত উন্নয়ন সম্ভৱ, বিটিআৰত উন্নয়ন সম্ভৱ, অসমত উন্নয়ন সম্ভৱ। মই আগতে ইমান মাজবাটত কৈছিলো, কোনোবাই মোক কৈছিলে ভুলতে ওলাই গ'ল নেকি? মই ভুলতে ওলাই যোৱা নাই, বুদ্ধি কৰিয়ে ওলাইছিলে, এনে ওলাই যোৱা নাই। যে আজিকালি আৰু নাঙলত কোনে খেতি কৰিব ট্ৰেক্টৰ থাকোতে, হয় নে নহয়? এতিয়া নাঙলৰ কাম নাই। এতিয়া নাঙলৰ লগত যিবিলাক আছে তেওঁলোকে এটা বুজি পাব যে নাঙল কাৰ লগত লগ লাগিছে, নচলা টকাৰ লগত লগ লাগিছে। যিবিলাক মোদীয়ে টকা বন্ধ কৰি দিলে, নাঙলো পুৰণা চিষ্টেম আৰু পুৰণা 500 টকা নোটো পুৰণা চিষ্টেম। গতিকে তেওঁলোকে আমাৰ একো কাম কৰিব নোৱাৰে। আমি একে লগ লাগি অসমত আমি বিজেপিৰ চৰকাৰ বনাম, UPPLৰ চৰকাৰ বনাম আৰু বিটিচিত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনক আমি আৰু অধিক শক্তিশালী কৰিম। ঠিকে আছে নে নাই? কাৰোবাৰ মনত কিবা ডাউট আছে নেকি? যাৰ মনত ডাউট আছে
তেওঁলোকক মই কম যে পুৰণা 500 টকা নোট এখন গৈ দোকানত যাওকচোন বস্তু দিয়ে নেকি, কোনেও নিদিয়ে। কংগ্ৰেছৰ কাম নাই। ৰিহন দৈমাৰী ডাঙৰীয়াও আৰে উঠ যদি তেজাল ঘোঁৰাৰ পিঠিত উঠ, ক'ত গৈ পেলাই কংগ্ৰেছক বিচাৰি পালে? কংগ্ৰেছৰ ক'ত ভোট আছে নেকি? কংগ্ৰেছৰ লগত কোনো কথা নাই। এতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈ আছে যে মই কংগ্ৰেছক 10টা অমুক জেগাত জিকাই দিম। আৰে বাবা, নিজৰ ঘৰখনত প্ৰথম জিকিব লাগিব, তাৰ পিছতে গৈ বেলেগত জিকিব লাগিব। এইবিলাক কথা নহয়। আমাৰ এটাই কথা, আমাক শান্তি লাগে, প্ৰগতি লাগে, বিকাশ লাগে। সকলোৱে মিলি আমি একেলগে আগবাঢ়ি যাব লাগে, হয় নে? ইমানেতো কথা। ল'ৰা ছোৱালী স্কুলত পঢ়িব লাগে, ভাল কৰি পঢ়ি টকা নিদিয়াকৈ চাকৰি বাকৰি পাব লাগে। আমাৰ চৰকাৰৰ দিনত আগতে 1 কোটি টকা লাগিছিল মেজিষ্ট্ৰেট চাকৰি পাবৰ কাৰণে, DSP চাকৰি পাবৰ কাৰণে। এতিয়া কোনো টকা পইচা নালাগে। আজিকালি ৰিক্সাৱালা ল'ৰাইও কি হয়, মোৰ দেউতা কি কৰে ৰিক্সা চালক, মোৰ দেউতা কি কৰে ঠেলা চালক, কিন্তু মই কি চাকৰি কৰো, মই DSP, মই মেজিষ্ট্ৰেট। এইবিলাক কাম আগত অসমত হৈছিল নেকি? আগততো হোৱা নাছিল। আজি আপোনালোকে চিন্তা কৰক, 40,000 মানুহক একেলগে চাকৰি দিয়া কেতিয়াবা হৈছিল নেকি আগতে অসমত? 4 লাখ ল'ৰা ছোৱালীয়ে কলেজত বিনামূলীয়াকৈ এডমিশ্যন পায়, আগত হৈছিল নেকি? আজি আমাৰ BTC অঞ্চলতো এতিয়া আমি কাগজ পত্ৰৰ কাম কৰি আছো। 22 লাখ মানুহক আমি অৰুণোদয় আঁচনি দি আছো, আৰু 8 লাখক যদি দিব পাৰো, প্ৰত্যেক ঘৰ মানুহে এই আঁচনি পাব। ইমান দিন 830 টকা আছিল। এইবাৰ আমি বাজেটত কৈছো যে লাহে লাহে আমি অৰুণোদয় আঁচনি প্ৰত্যেক মাহত আমি 3000 টকালৈকে লৈ যাম। 830ৰ পৰা 3000লৈকে লৈ যাম। BTCত ইতিমধ্যে ফৰ্ম দি আছে। কোনোবাই যদি ফৰ্ম পোৱা নাই, নিজেও ফৰ্মখন ফিল-আপ কৰি ল'ব পাৰে। যিমান মানুহৰ ঘৰত বিধৱা আছে, যিমান মানুহৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, যিমান মানুহৰ ঘৰত বিয়া নোহোৱা ছোৱালী আছে বা আৰ্থিকভাৱে পিছ পৰি আছে, প্ৰত্যেক ঘৰ মানুহকে আমি সিদ্ধান্ত লৈছো যে আমি অৰুণোদয় আঁচনি দিমেই, আৰু আমি 830 টকাৰ পৰা লাহে লাহে লৈ গৈ আমি 3000 টকালৈকে আমি লৈ যাম। আমি স্বয়ং আঁচনিও এতিয়া লাহেকৈ আমাৰ BTCৰ পৰা কাম আৰম্ভ হৈছে যে আমাৰ যিমান ডেকা ল'ৰা আছে 10টা আমি গ্ৰুপ কৰিছো। এটা গ্ৰুপত আমি 5 লাখ টকাকৈ প্ৰথমতে দিম, 50,000 টকা। আমাৰ ডেকা ল'ৰাখিনিক আঁচনিটো দিম। দিয়াৰ পিছত ভৱিষ্যতে গাঁৱত যিমান বিলাক সৰু সুৰা কাম ডিপাৰ্টমেণ্টৰ পৰা আহিব, সেই গোটেই কাম কোনো ঠিকাদাৰে আৰু নকৰে, এই ল'ৰা ছোৱালী গ্ৰুপ বিলাকে কৰিব, যাতে আমি ঠিকাদাৰী প্ৰথা লাহে লাহে আমি নোহোৱা কৰি দিব পাৰো। অসমত ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈ গ'ল। BTCত উপায় নাছিল, কোভিডৰ কাৰণে ইলেকশ্যন পিছুৱালে, আমাৰ চৰকাৰখন প্ৰতিষ্ঠা হ'ল। হাগ্ৰামাই ইমান পেচ লগাই থৈ গৈছিলে, পেচ খোলোতে সময় গ'ল। বাপৰে, য'তো নহয় মহাজত লগাই থৈ গৈছিল। সেইকাৰণে গৈ আকৌ মহাজগতে সোমাইছে গৈ পেলাই। আকৌ কিহত সোমাইছে বোলে, মই মহাজোঁটত সোমাইছো। মই বোলো ভুলতে জোঁটে শুনিলো নে জতে সোমালো। মহাজত হব, এইটো মহাজোঁট নহয়। কি কয় আপোনালোকে? মহাজতেটো হব। কংগ্ৰেছ আছে কি, UDF, BPF, এইবিলাক গোটেইখন মহাজত, চব গণ্ডগোল। আমাৰ BTCখনো গণ্ডগোল কৰি থৈ গৈছিল। এতিয়া ভগৱানৰ আশীৰ্বাদত ঠিক হৈ গৈ আছে। আমি খুব ভাল কৰি থাকিব পাৰিম, মিলা মিছিৰে থাকিম, সকলো একেলগে থাকিম, আৰু আমি BTRক আগুৱাই লৈ গৈ থাকিম। ঠিক আছে? জিকিব নাই? গোবিন্দ জিকিব, বিশ্বজিতো জিকিব, জিকিব নে নাই? কিন্তু এটা পদুম, এটা ট্ৰেক্টৰ, এইটো মনত ৰাখিব খালি। ঠিক আছে? এইটো ভুল কৰি নাযাব কিন্তু। কি ভুল হব নে নহব? একদম খাটাং নহবতো? তেনে ঠিক আছে, মোৰ লগত একেলগে কব, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, প্ৰমোদ বড়ো, প্ৰমোদ বড়ো, দিলীপ শইকীয়া, গোবিন্দ বসুমতাৰী, বিশ্বজিৎ দৈমাৰী। ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। আজি বৰ ভাল লাগিছে দেই, চব একদম ফূৰ্তিত আছে।
গোবিন্দদা 50,000 মানে জিকিব কনফাৰ্ম, কোনো কথা নাই 100%। বিশ্বজিতক কিমান ভোটত জিকিম? তাকো দি দিলো 50,000, ইও 50,000, ঠিক আছে। দুইজনে 50,000 ভোটত জিকিমে 100%। ৰাইজৰ ইমান মৰম আৰু লগত আমাৰ বাইদেউ এইটো আহিম, ওদালগুৰিটো আহিম, আকৌ লগ পাম দেই। মাননীয় মন্ত্ৰী মহোদয়ে তেখেতে বহুমূলীয়া বক্তব্য ৰাখিলে, তাৰ কাৰণে তেখেতক অশেষ ধন্যবাদ থাকিল। ইয়াৰ পিছত আমাৰ মন্ত্ৰী ডাঙৰীয়াক মহিলা কোষ UPPLৰ মহিলা মঞ্চৰ পৰা আদৰণি জনাব বিচাৰিছে মন্ত্ৰী মহোদয় ছাৰক। আজি যিসকল ৰাইজ দলীয় নেতৃবৃন্দ আহি উপস্থিত হ'ল, সকলোকৈ আজি UPPL হিচাপে তেওঁলোকক ধন্যবাদ দিলো, ধন্যবাদ যাচিলো। আৰু আজিৰ সভাখনত মন্ত্ৰী মহোদয় তথা সন্মানীয় সাংসদ তেখেত দিলীপ শইকীয়া ডাঙৰীয়া, MCLA EM সকল আৰু দলীয় নেতা কৰ্মীসকল সকলোলৈ ধন্যবাদ যাচিলো। ৰাতিপুৱা সময়ৰ পৰা আজি অপেক্ষা কৰি আজি দিনটো জোৰা অপেক্ষা কৰাৰ কাৰণে সকলোলৈ ধন্যবাদ যাচি আজি সভাৰ এই সভাখন ইমানতে শেষ হোৱা বুলি ঘোষণা কৰিলো। ধন্যবাদ।